আজি বায়ে বন্ধ পাইছে বুলি বজাৰলৈ এপাক গৈ আহোঁ বুলি ওলালোঁ। কিয়নো বাৰ লগত ওলোৱাই নহয়, সেই বুলি এপাক ফুৰি আহোঁ। বা আৰু মই চিধা পথাৰৰ মাজেদি অটো উঠিব গ'লোঁ। মানে ইমান কুঁৱলী, দুপৰীয়া 2টা বজাতো কুঁৱলী এৰা নাই। যেনে ইপিনে বিহু আহিছে আৰু বতৰটো ঠাণ্ডা পৰিছে। বিহুৰ যে কিমান কাম কাজ ৰৈ আছে, ঠাণ্ডাতে কৰিব পৰাই নহয়। সেয়ে গ'লোঁ মই বাবু এজনৰ বাৰ্থডে খাব। আমাৰ বাৰ্থডে বয়ে কি কেক খাব, পোকেতো গোটেই দাঁতটো খাই দিলে অ'। ইফালে আকৌ বাৰ্থডে বয়ৰ চকুতো কেক আৰু মিঠাইতে আছে, কতয়ে নাযায়। তুৱে কয় মিঠাইৰ প্ৰতি প্ৰেম, দাঁত যাই যাব কিন্তু মই মিঠা নেৰো। আমাৰ বাৰ্থডে বয়ে গাড়ী বহুত ভাল পায় আৰু দেখিছেনে গিফ্টত ঢেৰ গাড়ী পালে আৰু লগতে JCB। তাৰ যে ফূৰ্তিৰ ঠিকনা নহা হৈছে। ফালৰ পৰা এগালমান মৰম বাৰ্থডে বয়লৈ বুলি। ভালে থাকক, সুস্থ থাকক আৰু সোনকালে ডাঙৰ হওক। লৈ ঘৰলৈ বুলি উভতিলোঁ। আজিলৈ ইমানেই। নেক্সট মিনি ব্লগত লগ পাম। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক এটা কৰি যাব আৰু লগতে ছাবস্ক্ৰাইব কৰি যাব।